ফেয়াৰৱেল আছে আজিৰ দিনটো বহুত দুখৰ দিন এই গুডু হৈ গৈছে মানে অৱস্থাই নাই বে প্ৰেচিডেণ্টক প্ৰথমবাৰ লগ পাইছে নেকি হেল্ল' এভৰিৱান গুড মৰ্ণিং কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে বহুত দিনৰ মূৰত আহিলোঁ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মানে আজি যাওঁ কলেজলৈ কাৰণ কলেজত ফেয়াৰৱেল আছে আজিৰ দিনটো বহুত দুখৰ দিন তাৰ দ্বিতীয়তে আৰু কি ক'ম আজি বতৰটো বৰ ভাল নহয় এইটো কৌশিক মোৰ লগত আছে আৰু আদিত্য আৰু লক্ষ্য আছিলে সিহঁতি অলপ আগত গ'ল তো গতিকে এতিয়া ইয়াৰ পৰা গৈ থাকোঁ তাৰপিছত কলেজতে লগ পাওঁ মানে চাওঁ ব'লক আৰু ডাৱৰীয়া দিনানো কিনো ৰাস্তাত দেখামনো গোটেই চবফালে বোকাই হৈছে বেছি স্পীডতো যাব নোৱাৰোঁ তো গতিকে লাহে ধীৰে যাওঁ ব'লক এতিয়া ডাইৰেক্ট কলেজতে লগ পাইছোঁ এই গাইছ তো এতিয়া কলেজ পালোহি কলেজত এইকেইটা এই গুডু সেইদিনাখন বতাহ ধুমুহা দিছিলে কলেজত কিবা এইটো বাইক ষ্টেণ্ডটো ভাগিলে বোলে তো গতিকে এতিয়া কলেজলৈ যাওঁ আমি অঁ কলেজলৈ আহিছে কলেজৰ ভিতৰত আছোঁ বাইক কোনোবা ভাগিলে এই কাঞ্চা সঁচাকৈ গাইছ দেখা পাইছেনে কেনেকুৱা হৈ গৈছে মানে অৱস্থাই নাই বে সেইদিনাখনৰ ক্লিপটো লগাই দিম মোৰ ওচৰত আছে নেকি চাব লাগিব এদিন ৰাতি বনাইছিলে হোষ্টেলত থকাকেইটাই তো দেখা পাইছে নাই অৱস্থাই নাই গছজোপা কোনজোপা আছিলে কোনখন গছ আছিলে ইয়াত গছ আছিলে নি হয় বাৰু কিন্তু ইয়াত গছ দেখিয়ে পোৱা নাছিলোঁ যে আমি একো নাই ঠিকে আছে ক্লাছত ল'ৰা ছোৱালী আছে নাই এতিয়া ক্লাছ মানে হেৰিয়ত আকৌ ডিপাৰ্টমেণ্টত তো ফেয়াৰৱেল আছে যেতিয়া এতিয়া ডিপাৰ্টমেণ্টৰ ফালে যাওঁ বলক মই কৰিছোঁ মোবাইল নাই কোৱা ফোন কৰিম আকৌ মোৰ মোবাইলটো আছে ৰ'ব যিটো মোবাইল আছে চাৰ্জ নাই তো গাইজ এতিয়া ক্লাছৰুমৰ ভিতৰত য'ত আমি ক্লাছ কৰিছিলোঁ এইটো শেষৰবাৰৰ বাবে দেখাই দিছোঁ তাৰপাছত বাকীখিনি বাহিৰত ৰখি আছে এতিয়া ল'ৰা ছোৱালীখিনি মানে চব মানুহ থাকিলে কথা ক'বলৈ লাজ লাগি দিয়কচোন তো ৰাহুল হৈ গ'ল নেকি মই কি ভিডিঅ' কল কৰি যাম নেকি বেলেগ লাগিছে কিন্তু দেই ল'ৰাকেইটাক সকলোকে লাইন পাতি এনেকৈ থিয় হ'বলৈ কৈ এনেদৰে জুনিয়ৰসকলে আমাৰ সকলো লগৰবিলাককে এই ফেয়াৰৱেলৰ বেজ এটা লগাই দিছে আৰু ৱেলকাম জনাইছে সিহঁতি বহুত ধুনীয়াকৈ কৰিছে মানে ইমান কৰিছে ন তো একো ক'বলৈ ভাষা নাই আৰু এবাৰ যিহেতু লাষ্ট আৰু জুনিয়ৰখিনিক বহুত ধন্যবাদ এই ভিডিঅ'টোৰ যোগেদি যদি কোনোবাই যদি ভিডিঅ'টো চাই আছে তেতিয়া গম পাব মানে আমাৰ ফালৰ পৰা অকল মোৰ নহয় মোৰ লগৰখিনিও কৰি দিছিলে সকলোকে ক'বলৈ মানে তোমাৰ ভিডিঅ'ৰ যোগেদি তেনেকৈ সেইকেইটা ক্লিপ লোৱা নহ'ল কিন্তু এই ভিডিঅ'টোৰ জৰিয়তে সকলো জুনিয়ৰসকলক আৰু সোণাৰী মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী তথা শিক্ষাগুৰু আৰু মোৰ লগৰ সকলোকে বহুত মিছ কৰিম আৰু মনত থাকিব এই স্মৰণীয় দিনটো সেইটোৱে আৰু বাকীনো কি ক'ম বেয়াই লাগিছে হ'লেও সময়ৰ লগত আমি আগবাঢ়িতো যাবই লাগিব সেই হেতুকে সোণাৰী মহাবিদ্যালয়ৰ পৰা আগবাঢ়ি জীৱনত কিবা নহয় কিবা এটাতো কৰিবই লাগিব এনেদৰে মেমে আমাক এই 3 বছৰীয়া বহুত কথা ক'লে আৰু তাৰপিছত এইকেইটা লগৰকেইটা এই গোটেইকেইটা চবে মনোযোগ দি শুনি আছে আৰু মই লাষ্টৰ ফালৰ পৰা অলপ লুকাই মেলি ভিডিঅ' কৰি আছিলোঁ তো তাৰ মাজতে আমাৰ জুনিয়ৰখিনি দি থৈ গ'ল আমাৰ গিফ্ট ত' থেংক ইউ সিহঁতক তো এতিয়া নীলাৱে গান গাইছে তো শুনক বগা ধো আৰম্ভ কৰা ইমান দেৰি লাগিছে দুটা বগা মানুহ ক'লা মানুহ
হাত চাপি বুজোৱা এই হিমাঞ্জলি Sao có chút không có কোৱালিটিটো ভাল লগা নাই মোবাইলটো কিবা এটা হ'ল ইলেকশ্যন জিকাৰ পাছৰ পৰা প্ৰেচিডেণ্টক প্ৰথমবাৰ লগ পাইছে নেকি ইমান ওচৰৰ পৰা আগতে লগ পাইছিলোঁ আগতে নৰ্মেল ষ্টুডেণ্ট আছিলে ন তাৰপিছত এতিয়া প্ৰেচিডেণ্ট হৈ গ'ল কলেজ চলেজ নাহে তাৰপৰা বিহু কৰে ঢোল চোল বজায় লোকে এতিয়া গৰমেই চাওঁ বগা গাই প্ৰেচিডেণ্ট বোলে খালি নেলাগে আকৌ খালি হ'লেও হয় আৰু একো নাই কিন্তু চাৰ্জ নহ'ল নি ৰাইজসকল এতিয়া আমি গৈ আছোঁ আগফালে গেটৰ আগফালে গৈ আছোঁ এতিয়া লক্ষ্য তো মানে এতিয়া গৈ আছোঁ গেটৰ আগফালে তো তাত গ্ৰুপ ফটো মাৰোগৈ তো তাৰপাছত গ্ৰুপ ফটো কেইখন হেৰি থাম্বনেইলত লগাই দিম নহ'লে কিবাহত মানে এনেই হ'লেও এনেকৈ লগাই দিম মানে আৰু ভিডিঅ'টোত মানে এক ছেকেণ্ডৰ কাৰণে দেখাই দিবা অঁ হৈ যাব লক্ষ্য আছাই থাম্বনেইল বনাবলৈ আমাৰ দুখ হৈছে কিন্তু দেই মানে কলেজৰ পৰা বিদায় হ'লো কিন্তু একো নাই কিন্তু লক্ষ্য কিন্তু দুখৰ সময়তো বহুত ডাঙৰ সুখ এটা হ'ল কাৰণ ই গোটেই দুবছৰ 3 বছৰ 3 বছৰে ই ছিংগুল আছিলে কিন্তু এতিয়া মানে ডাবল হৈ গৈছে একো নাই ডাঙৰ হ'ল আমি তোমাৰ লগৰ ল'ৰাই বিয়া পাতি মাক বাপেকি হ'ল তুমি জলদি পাতা বিয়ে পাছ কৰি বিয়া পাছ গম পাইছো এনেও অইল আছেচোন তোমালোকৰ ঘৰৰ ওচৰত তো এইফালে বিয়ে পাছ কৰা ইফালৰ পৰা বিয়াও পাছ কৰিবা গম পাইছা নাই তুমি ঐ হিমাঞ্জলি চে হাই চাই দিয়া চাই দিয়া অঁ এইজনী তো সেইটোৱে কথা লক্ষ্য কি দুবা অনুজসকলৰ মৰমবিলাক তো ইয়াত কি লিখা আছে দেখাইছোঁ আপোনালোকক কৌশিক এই ধৰিবা মোবাইলটো অঁ তুমি খুলিয়া তো এতিয়া দেখাইছোঁ আপোনালোকক কি লিখা আছে তাত টুপি চুপি লগাই দিছে এইটো কি স্কলাৰশ্বিপ নে কি যে পাছ আউট হ'লে যে হেৰি কৰে যে এইটো অঁ গ্ৰেজুৱেট হ'লে অঁ কি কয় নাজানো আৰু জ্যেষ্ঠসকলে চাওক কিমান ধুনীয়াকৈ লিখা আছে দেখিছেনে তো ভাল লাগিলে বহুত আজিৰ দিনটো কেতিয়াও পাহৰিব নোৱাৰা এটা দিন তো গতিকে কি ক'ম আৰু সেইটোৱে ইয়াৰ পাছত যাওঁ চেল্ফি পইণ্টত ফটো মাৰোগৈ আৰু ৰুমটো চাগে আপোনালোক ভালকৈ নাই দেখুওৱা মানে এতিয়া আমি ৰুমৰ পৰা মিটিং চিটিং শেষ হোৱাৰ পাছত আমি এতিয়া বাহিৰলৈ ওলাই আহিলোঁ তো গতিকে ফটো চটো মাৰি আছোঁ তাৰপাছত এতিয়া ৰুমৰ ভিতৰলৈ যাওঁ তাৰপিছত তো ৰুমটো দেখাওঁ ব্লগ তো গাইজ এতিয়া বাহিৰৰ পৰা আহিলোঁগৈ গ্ৰুপ ফটো চটো মাৰি মেলি এতিয়া ভালকৈ ৰুমটো দেখাওঁগৈ মানে ডেক'ৰেশ্যনবিলাক এতিয়া চাগে প্ৰায় শেষেই হ'ল চাগে হ'লেও অথনি আগতে যদি ক্লিপ দুটামান লৈ থৈ দিছিলোঁ তেনেকৈ যদি হেৰি হয় মই লগাই দিম সেইকেইটা তো চাই থাকক এতিয়া ব্লগ মেমহঁতৰ অফিচ মেমহেঁতি চাগে বহি চাই আছে আমাৰ ষ্টেচনলৈ দুদিনমানৰ আগত ষ্টেচনলৈ লৈ গৈছে কিন্তু নম্বৰ চম্বৰ নেপাওঁ মানে আমি পঢ়ি নাহোঁ নহয় তেনেকৈ আমি চুকাও নহয় কৌশিক 18-20 ভিতৰত 19 পালোঁ এইটো আদিত্য চুকা পাওঁ বহুত তো এইটোৱে ৰুমটো জুনিয়ৰবিলাকে বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছিলে এইবিলাক এতিয়া যোৱা সময়তে দেখাইছোঁ প্ৰথমতে দেখাব নোৱাৰিলোঁ তো উই উইল মিছ ইউ হে গাইজ তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত কি পালে কি নাপালে নাজানো আৰু বহুত দিনৰ মূৰত আহিলোঁ তেনেকৈ ভিডিঅ'টো বনালোঁ ন তো যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নকৰিব গতিকে গুড বাই কৌশিক লগ পাম পাছত আদিত্য এতিয়া গৈ থাকোঁ বাই বাই